হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই ডিছকাছ কৰিবলৈ গৈছোঁ লুচিয়ান জিকেৰ যি চেপ্টাৰ আছে বংগত ইংৰাজৰ আধিপত্য, তাৰ ওপৰত মই 20টা কুৱেশ্যন, খুব ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন আজি ডিছকাছ কৰিবলৈ ওলাইছোঁ। চ' এই 20টা কুৱেশ্যন আমাৰ অসমৰ যি আগন্তুক এডিআৰই এক্সাম হওক বা এছাম পুলিচৰ SI এক্সাম হওক বা যিহৰে নহওক কম্পিটিটিভ এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন হয়। চ' আপোনালোকে নিজৰ বহীত এই কুৱেশ্যনকেইটা লিখি ৰাখিব, যাতে আগন্তুক যি পৰীক্ষা হয় সেই পৰীক্ষাৰ আগত যাতে আপোনালোকে ভালদৰে চাই যাব পাৰে। গতিকে আপোনালোকে নোটছ বনাই ল'ব বা কুৱেশ্যনখিনি লিখি ৰাখিব। চ' প্ৰথম কুৱেশ্যনটো ডিছকাছ কৰিছোঁ। প্ৰথম কুৱেশ্যন হৈছে মোগল সাম্ৰাজ্যৰ অধীন কোন ৰাজ্য সকলোতকৈ চহকী ৰাজ্য আছিলে? চ' চাওক, যেতিয়া আমাৰ ভাৰতবৰ্ষত মোগলসকলে ৰাজত্ব কৰিছিল, মোগলসকলে যেতিয়া শাসন কৰিছিল, তেতিয়া বিহাৰ, উৰিষ্যা আৰু বেংগল লগ লাগি এখন ৰাজ্য আছিলে, সেইখন হৈছে বংগ প্ৰদেশ। আৰু বংগ প্ৰদেশখন তেতিয়াৰ খুব চহকী ৰাজ্য আছিল। বংগ প্ৰদেশত কাপোৰ হওক বা বিভিন্ন ধৰণৰ যিবিলাক সা সামগ্ৰী আছিলে সেইবিলাক উৎপাদনৰ ক্ষেত্ৰত খুব চহকী আছিল, আৰু লগতে ধনে সোণে বহুত চহকী আছিল। সেইকাৰণে বংগ প্ৰদেশখনত ইংৰাজে চকু দিছিলে আৰু ইংৰাজে বংগ প্ৰদেশখনত শাসন কৰিব বিচাৰিছিলে। গতিকে সেই সময়ৰ মোগল সাম্ৰাজ্যৰ অধীনত খুব চহকী ৰাজ্য আছিলে বংগ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, বংগ প্ৰদেশ। চ' নেক্সট কুৱেশ্যন হৈছে বংগৰ কোনজন শাসক স্বতন্ত্ৰ আছিল কিন্তু নিয়মিতভাৱে মোগল সম্ৰাটক কৰ প্ৰদান কৰিছিল? অৰ্থাৎ এটা টেক্স পে' কৰি আছিলে। চ' ইয়াৰ কাষতে চিত্ৰটো দিয়া আছে, চাওক। যেতিয়া আমাৰ ভাৰতবৰ্ষত মোগলসকলে অধিকাৰ কৰিছিলে বা মোগলসকলে শাসন কৰি আছিলে, তেতিয়া সেই সময়ত বংগত এজন স্বতন্ত্ৰ শাসক আছিল, সেইজন হৈছে মুৰ্ছিদ কুলি খান। অপশ্যন চি যিটো আছে মুৰ্ছিদ কুলি খান, আৰু ওচৰতে ফটো দিয়া আছে, চাব পাৰে। চ' মুৰ্ছিদ কুলি খানে কি কৰিছিলে? বংগ প্ৰদেশত স্বতন্ত্ৰভাৱে শাসন কৰিছিল যদিও মোগল সম্ৰাটক কি কৰিছিলে? তেখেতে এটা ৰাজকীয় কৰ এটা প্ৰদান কৰিছিল নিয়মিতভাৱে। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, মুৰ্ছিদ কুলি খান। চ' নেক্সট কুৱেশ্যন, মুৰ্ছিদ কুলি খানে নিজৰ ৰাজধানী ঢাকাৰ পৰা ক'লৈ স্থানান্তৰ কৰিছিল? মুৰ্ছিদ কুলি খানে বংগত শাসন কৰি আছিল বা বংগত যেতিয়া তেখেতে নবাব হৈ আছিল, তেতিয়া ৰাজধানী আছিলে ঢাকা। আৰু তেখেতে কি কৰিছিল? ঢাকাৰ পৰা নিজৰ ৰাজধানী স্থানান্তৰ কৰিছিলে মুৰ্ছিদাবাদলৈকে। আৰু মুৰ্ছিদাবাদৰ মেপত দেখুৱাই দিছোঁ, মুৰ্ছিদাবাদ হৈছে এইখিনি ঠাই। চ' মুৰ্ছিদাবাদলৈকে তেখেতে কি কৰিছিলে? নিজৰ ৰাজধানী স্থানান্তৰ কৰিছিলে। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে লিখি ৰাখিব কুৱেশ্যনখিনি। নেক্সট কুৱেশ্যন নম্বৰ 4, মুৰ্ছিদ কুলি খানে কোনটো প্ৰথা প্ৰৱৰ্তন কৰিছিলে? চাওক, ইয়াতে 4টা প্ৰথা দি আছে: মনচবদাৰী প্ৰথা, ইজাৰেদাৰী প্ৰথা, জপ্তি প্ৰণালী আৰু পৰ্দা প্ৰথা। চ' ইয়াৰে শুদ্ধ উত্তৰ হ'ব ইজাৰেদাৰী প্ৰথা। মুৰ্ছিদ কুলি খানে ইজাৰেদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিলে। আৰু এই ইজাৰেদাৰী প্ৰথাত কি আছিলে? যে এজন জমিনদাৰ আছিলে, আৰু জমিনদাৰে কি কৰিছিলে? কৃষকসকলৰ পৰা এটা টেক্স লৈছিলে বা এটা কৰ এটা সংগ্ৰহ কৰিছিলে। চ' এইটো হৈছে ইজাৰেদাৰী প্ৰথা, আৰু এই ইজাৰেদাৰী প্ৰথা মুৰ্ছিদ কুলি খানে প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, মুৰ্ছিদ কুলি খানে কৃষকৰ ওপৰত কি ঋণ প্ৰদান কৰিছিল? চ' খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সেইটো হৈছে টকাবী ঋণ। টকাবী ঋণ মুৰ্ছিদ কুলি খানে কৃষকৰ ওপৰত প্ৰদান কৰিছিল। মষ্ট ইম্পৰ্টেণ্ট হয়, এডিআৰই এক্সাম বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়। SI হওক বা কনষ্টেবল হওক, যিহৰ কাৰণে নহওক খুব ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনকেইটা। গতিকে লিখি ৰাখিব, আগন্তুক যিকোনো পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, মুৰ্ছিদ কুলি খানৰ উত্তৰাধিকাৰী কোন আছিল? অৰ্থাৎ মুৰ্ছিদ কুলি খানৰ পাছত কোনে বংগত কোনে ৰাজত্ব কৰিছিল বা বংগৰ নবাব কোন আছিলে? চ' ইয়াতে অপশ্যন দি আছে চিৰাজউদ্দৌলা, মীৰ জাফৰ, মীৰ কাছিম আৰু চুজাউদ্দিন। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে চুজাউদ্দিন। চুজাউদ্দিনে কি কৰিছিলে? চুজাউদ্দিন আছিলে মুৰ্ছিদ কুলি খানৰ জোৱায়েক, আৰু মুৰ্ছিদ কুলি খানৰ পাছত বংগৰ নবাব হৈছিলে চুজাউদ্দিন। নেক্সট কুৱেশ্যন, কোন যুদ্ধৰ পাছত আলীবৰ্দী খান বংগৰ নবাব হয়? চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে গিৰিয়া যুদ্ধ। গিৰিয়া যুদ্ধ যেতিয়া হৈছিলে, তাৰ পাছতে আলীবৰ্দী খানে কি কৰিছিলে? বংগৰ নবাব সৰফৰাজক পৰাজিত কৰি তেখেত বংগৰ নবাব হৈছিলে। আৰু আলীবৰ্দী খান ক'ৰ পৰা আহিছিলে? বিহাৰৰ পৰা আহিছিলে। বিহাৰৰ পৰা আহি সৰফৰাজক কি কৰিছিলে? পৰাজিত কৰিছিলে, আৰু পৰাজিত কৰি এই গিৰিয়া যুদ্ধত পৰাজিত কৰি তেখেত বংগৰ নবাব হৈছিল। পৰৱৰ্তী বংগৰ নবাব হৈছে আলীবৰ্দী খান। চ' নেক্সট কুৱেশ্যন হৈছে ব্লেক হোল ট্ৰেজেডি নামৰ ঘটনা কেতিয়া হৈছিল? ব্লেক হোল ট্ৰেজেডি অৰ্থাৎ আমি যিটো বুজি পাওঁ যে কালকোঠৰী ট্ৰেজেডি বুলি। চ' ইয়াতে কি হৈছিলে? যে বংগৰ নবাব চিৰাজউদ্দৌলাই কি কৰিছিলে? 146 জন ব্ৰিটিছ ব্যক্তিক কি কৰিছিলে? এটা বন্ধ কোঠা এটাত বান্ধি থৈ দিছিলে। আৰু যেতিয়া পিছদিনা যেতিয়া চাইছিলে মাত্ৰ 23 জন ব্ৰিটিছ ব্যক্তি জীৱিত আছিলে, বাকী সকলোখিনি মৃত্যু হৈছিলে। সেই ঘৰটোত ইমানখিনি ব্যক্তি ৰখাৰ ফলত উশাহ নিশাহত কষ্ট হৈ তেখেতসকলৰ মৃত্যু হৈছিল। মাত্ৰ 23 জন ব্যক্তি জীৱিত আছিল। এই ঘটনাটো হৈছিলে 20 জুন 1700
1756 চনত। এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ব্লেক হোল ট্ৰেজেডি নামৰ ঘটনা কেতিয়া হৈছিলে? 20 জুন 1756 চনত। নেক্সট কুৱেশ্যন নম্বৰ 9, ব্লেক হোল ট্ৰেজেডি নামৰ ঘটনা কোনে সংঘটিত কৰিছিলে? অলৰেডি মই ক'লোঁ যে চিৰাজউদ্দৌলাই কি কৰিছিলে? 146 জন ব্ৰিটিছ ব্যক্তি আনি এটা ঘৰত বন্ধ কৰি ৰাখিছিলে আৰু তাৰ পৰা মাত্ৰ 23 জন ব্যক্তি জীৱিত আছিলে। আৰু এই ব্লেক হোল ট্ৰেজেডি ঘটনাটো সংঘটিত কৰিছিলে চিৰাজউদ্দৌলাই। বংগৰ নবাব চিৰাজউদ্দৌলাই এই ঘটনাটো সংঘটিত কৰিছিলে। নেক্সট কুৱেশ্যন, পলাশীৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিলে? পলাশীৰ যুদ্ধ খুব ইম্পৰ্টেণ্ট হয়। পলাশীৰ যুদ্ধৰ পাছতে ব্ৰিটিছে কি কৰিছিলে? আমাৰ যি বংগ আছে, বংগত মানে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে। পলাশীৰ যুদ্ধ সংঘটিত হৈছিলে 23 জুন 1757। যি কালকট্ৰি ট্ৰেজেডি আছে বা অৰ্থাৎ ব্লেক হোল ট্ৰেজেডি আছে, তাৰ পাছতে পলাশীৰ যুদ্ধ সংঘটিত হৈছিল আৰু সেয়া সংঘটিত হৈছিল 23 জুন 1757 বা 23 জুন 1757 চনত এই ঘটনাটো বা পলাশীৰ যুদ্ধ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 11, পলাশীৰ যুদ্ধ সংঘটিত হৈছিল কাৰ কাৰ মাজত? চ' ইয়াৰে প্ৰথম অপশ্যন যিটো আছে, ইংৰাজৰ সেনাপতি ৰবাৰ্ট ক্লাইভ আৰু বংগৰ নবাব চিৰাজউদ্দৌলাৰ মাজত এই পলাশীৰ যুদ্ধ সংঘটিত হৈছিল। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো মনত ৰাখিব যে কাৰ কাৰ মাজত সংঘটিত হৈছিল পলাশীৰ যুদ্ধ। মই অলৰেডি ক'লোঁ যে পলাশীৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল, কিমান চনত। চ' ইয়াৰ আৰু এটা কুৱেশ্যন হৈছে যে পলাশীৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? সেয়া হৈছে সেনাপতি ৰবাৰ্ট ক্লাইভ আৰু বংগৰ নবাব চিৰাজউদ্দৌলাৰ মাজত সংঘটিত হৈছিল। এই যুদ্ধত কি হৈছিলে? চিৰাজউদ্দৌলাৰ যি মানে সেনাপতি আছিলে সেয়া হৈছে মীৰ জাফৰ। মীৰ জাফৰে কি কৰিছিলে? ইংৰাজৰ সেনাপতি ৰবাৰ্ট ক্লাইভ বা ইংৰাজৰ হৈ তলতীয়াভাৱে চিৰাজউদ্দৌলাৰ লগত আছিলে, ইংৰাজৰ হৈ কাম কৰিছিলে। চ' চিৰাজউদ্দৌলাক মানে বিশ্বাসঘাতকতা কৰিছিলে। তাৰ ফলতে কি হৈছিলে? পলাশীৰ যুদ্ধত ইংৰাজে জয়লাভ কৰিছিলে আৰু চিৰাজউদ্দৌলাই হাৰ মানি গৈছিলে। চ' এইটো খুব মনত ৰাখিবলগীয়া। আৰু এই চিৰাজউদ্দৌলাৰ পিছতে বংগৰ নবাব হৈছিলে মীৰ জাফৰ। মীৰ জাফৰ। কুৱেশ্যন 12, বংগৰ নবাব চিৰাজউদ্দৌলাই কাৰ বাবে পৰাজিত হৈছে? অলৰেডি ক'লোঁ যে বংগৰ নবাব যি আছিল চিৰাজউদ্দৌলা আৰু ইংৰাজৰ যি সেনাপতি আছিলে ৰবাৰ্ট ক্লাইভ, তাৰ মাজত হৈছিলে পলাশীৰ যুদ্ধ। আৰু সেই পলাশীৰ যুদ্ধতেই চিৰাজউদ্দৌলাৰ যি সেনাপতি আছিলে মীৰ জাফৰে মানে কি কৰিছিলে? ব্ৰিটিছৰ হৈ কাম কৰিছিলে আৰু চিৰাজউদ্দৌলাক মানে বিশ্বাসঘাতকতা কৰিছিলে। তাৰ ফলত চিৰাজউদ্দৌলাই হাৰ মানিছিল আৰু তাৰ পাছত সেনাপতি মীৰ জাফৰ বংগৰ নবাব হৈছিলে। চ' এইটোৰ এনচাৰ হৈছে সেনাপতি মীৰ জাফৰ। কুৱেশ্যন নম্বৰ 13, পলাশীৰ যুদ্ধৰ পাছত ইংৰাজে কাক বংগৰ নবাব বনাইছিল? এইটো অলৰেডি ক'লোৱে যে মীৰ জাফৰ বংগৰ নবাব হৈছিলে। পলাশীৰ যুদ্ধৰ পাছত ইংৰাজে মীৰ জাফৰক বংগৰ নবাব বনাইছিলে। নেক্সট কুৱেশ্যন, 1760 চনত ইংৰাজে মীৰ জাফৰৰ পৰিৱৰ্তে কাক বংগৰ নবাব বনাইছিল? মীৰ জাফৰ কি আছিলে? ইংৰাজৰ এটা মানে কাঠপুতলাৰ নিচিনা আছিলে, যি কয় তাকে কৰে। চ' কি কৰিছিলে? পৰৱৰ্তী সময়ত মীৰ জাফৰক ইংৰাজে কি কৰিছিলে? গুচাই কিনে মীৰ কাছিমক বংগৰ নবাব বনাই দিছিলে 1760 চনত। এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব যে ইংৰাজে মীৰ জাফৰৰ পৰিৱৰ্তে মীৰ কাছিমক বংগৰ নবাব বনাই দিছিলে। নেক্সট কুৱেশ্যন, মীৰ কাছিমে ৰাজ্যৰ ৰাজধানী মুৰ্ছিদাবাদৰ পৰা ক'লৈ স্থানান্তৰ কৰিছিলে? আমি পূৰ্বতে পাইছিলোঁ যে প্ৰথমতে আছিল ঢাকা, তাৰপাছত কি কৰিছিলে? মুৰ্ছিদ কুলি খানে মুৰ্ছিদাবাদলৈকে ৰাজধানী স্থানান্তৰ কৰিছিলে। তাৰ পাছত কি কৰিছিলে? মীৰ কাছিমে মুংগেৰলৈকে ৰাজধানী স্থানান্তৰ কৰিছিল মুৰ্ছিদাবাদৰ পৰা। চ' এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মুংগেৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। 15 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হৈছে মুংগেৰ। 16 নম্বৰ কুৱেশ্যন, পলাশী ক'ত অৱস্থিত? চ' পলাশী অৱস্থিত হৈছে ভাগীৰথী নদীৰ পাৰত। আমি সকলোৱে জানো পলাশী যুদ্ধৰ বিষয়ে। পলাশী যুদ্ধ কেতিয়া হৈছিলে, কাৰ কাৰ মাজত হৈছিলে। এতিয়া পলাশী ক'ত অৱস্থিত বুলি সুধিলে সেয়া হ'ব ভাগীৰথী নদীৰ পাৰত। কুৱেশ্যন 17 নম্বৰ, বংগৰ ৰাজধানীৰ ক্ৰম হৈছে? চ' আমি প্ৰথমতে পাইছিলোঁ যে প্ৰথম অৱস্থাত ঢাকা আছিলে, তাৰপাছত মুৰ্ছিদাবাদ, তাৰপাছত মীৰ কাছিমে আকৌ মুংগেৰলৈকে স্থানান্তৰ কৰিছিলে। চ' ইয়াৰ শুদ্ধ উত্তৰটো ক নম্বৰ অপশ্যনটো যিটো আছে ঢাকা, মুৰ্ছিদাবাদ আৰু মুংগেৰ। চ' এইটো হৈছে শুদ্ধ অপশ্যন। নেক্সট কুৱেশ্যন, বক্সাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিলে? বক্সাৰ যুদ্ধ সংঘটিত হৈছিলে 1764 চনত। অপশ্যন খ, 1764 চনত বক্সাৰ যুদ্ধ সংঘটিত হৈছিল। ইংৰাজ অৰ্থাৎ মীৰ কাছিম ইংৰাজৰ হৈ মীৰ কাছিম, নবাব চিৰাজউদ্দৌলা অৰ্থাৎ মোগল সম্ৰাট শ্বাহ আলম দ্বিতীয়ৰ মাজত কোনখন যুদ্ধ সংঘটিত হৈছিলে? চাওক, ইংৰাজৰ হৈ মীৰ কাছিম আছিলে আৰু নবাব চিৰাজউদ্দৌলাৰ হৈ মোগল সম্ৰাট শ্বাহ আলম দ্বিতীয় আছিলে। চ' এওঁলোকৰ মাজত কোনখন যুদ্ধ হৈছিলে? সেয়া হৈছে বক্সাৰ যুদ্ধ। নেক্সট লাষ্ট কুৱেশ্যন, বক্সাৰ যুদ্ধৰ নিৰ্ণয় কি হৈছিল? অৰ্থাৎ বক্সাৰ যুদ্ধত কোন জয়ী হৈছিল? বক্সাৰ যুদ্ধত জয়ী হৈছিল ইংৰাজ। এইটো মনত ৰাখিব, বক্সাৰ যুদ্ধত কোন জয়ী হৈছিল? ইংৰাজ জয়ী হৈছিল। আৰু এই বক্সাৰ যুদ্ধত ইংৰাজৰ সেনাপতি আছিলে হেক্টৰ
মুনৰো হেক্টৰ মুনৰো আছিলে ইংৰাজৰ সেনাপতি খুব ইম্পৰ্টেণ্ট হয় মনত ৰাখিব বক্সাৰ যুদ্ধৰ লাষ্টৰ পৰিণতি কি হৈছিলে সেয়া হৈছে ইংৰাজৰ জয় সো সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে এই কুৱেশ্যনকেইটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যিকোনো কম্পিটিটিভ এক্সামত ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায় গতিকে এইকেইটা কুৱেশ্যন আপোনালোকে লিখি ৰাখিব যিকোনো এক্সামৰ কাৰণে লাভজনক হ'ব গতিকে পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশা এতিয়ালৈকে থেংক ইউ